100 গৰু মাৰিলে বাঘৰো মৰণ। এই বাক্যশাৰী প্ৰতিফলিত হ'ল লিডুৰ ঝৰ্ণা বস্তিৰ 2 গভাইত চোৰৰ ক্ষেত্ৰত। পুৱতি নিশা চুৰি কৰি থকাৰ সময়তে হাতে লুটেৰে ৰাইজৰ হাতত কৰায়ত্ব হ'ল আছিছ হক আৰু চনু আহমেদ নামৰ 2 গভাইত চোৰ। ৰাইজে উত্তম মধ্যম সোধাই চোৰ দুটাৰ ঘৰত তালাচী চলাওঁতে উদ্ধাৰ হয় 10টা মোবাইল ফোন, নগদ ধন আৰু চুৰি সামগ্ৰী। চোৰে আজি বহুত দিনৰ পৰা মানুহৰ ঘৰত বেৰ কাটিবলৈ আৰম্ভ কৰিছিলে। ঘৰৰ মানুহ অলপ সজাগ হোৱাৰ কাৰণে চোৰটো পলাবলৈ সক্ষম হৈছিলে। যোৱা ৰাতি 12:30 মান বজাৰ পৰা আৰম্ভ কৰি তেওঁলোকে আৰম্ভ কৰিছিলে। কিছুমান ঘৰৰ বেৰ কাটি সেইটো ঘৰত সক্ষম হ'ব পৰা নাই। গৈ তেওঁলোকে পাৰি গাঁৱত এটা আমাৰ বিহাৰী মানুহ সম্প্ৰদায় ঘৰ এটা আছে, তেওঁ ঘৰৰ পৰা সোণৰ বিয়াৰ বস্তু কিছুমান সামগ্ৰী বনাই ৰাখিছিলে। সেইবিলাক গোটেই লুটি লৈ যাওঁতে ঘৰৰ মানুহে গম পালে। সাৰ পোৱাৰ পাছত গাঁৱৰখিনিক হাল্লা চিল্লা হওঁতে গাঁওৰক্ষী বাহিনী আৰু টিককৰ গোটেই ল'ৰাখিনি ওলাই আহি চোৰক আমি ধৰিবলৈ সক্ষম হ'লোঁ। চোৰৰ ফালৰ পৰা আমি 10টামান মোবাইল, তৰোৱাল এটা আৰু বেগ এটা আৰু এই নিচাযুক্ত বস্তু কিছু পাইছোঁ।